নমস্কাৰ উইকিমিডিয়া কমন্সত ফটো আপলোড কৰিবলৈ হলে আপুনি ওয়েবসাইটটোত লগইন কৰিব লাগিব যদিহে আপোনাৰ একাউণ্ট নাই তেনেহলে এটা একাউণ্ট খুলি ল'ব ইয়াতে আপলোড বাটনটোত ক্লিক কৰিলে আপুনি সিলেক্ট মিডিয়া ফাইলছ টু শ্বেয়াৰ বুলি এটা বুটাম পাব তাতে ক্লিক কৰাৰ পিছত ফাইলছ বুলি এটা বিকল্প আহিব তাৰ পৰা আপুনি ফোনত থকা যিকোনো ফাইল আপলোড কৰিব পাৰিব মই এতিয়া ইয়াত ক্লিক কৰাৰ পিছত এখন গোলাপ ফুলৰ ফটো আপলোড কৰিব বিচাৰিছো মই বাছনি কৰি লৈছো এখন আপলোড হৈ আছে বৰ্তমান এতিয়া ইয়াতে আপুনি নামটো মন কৰিব ফটোখনৰ ইয়াতে IMG2020 বুলি আৰম্ভ হৈছে আমি ইয়াৰ এটা নাম দিব লাগিব পিছৰ পৰ্যায়ত আমাৰ আপলোড প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ইয়াতে আপোনাৰ এডাল সেউজীয়া ৰাইট চিন দেখিবলৈ পাব টিক মাৰ্ক কন্টিনিউ কৰক কন্টিনিউ কৰাৰ পিছত আপোনাৰ দুটা বিকল্প আহিব ইয়াতে আপুনি ডিক্লেৰেচন দিব লাগিব যে এইটো আপোনাৰ নিজৰ সৃষ্টি বা ফটোখন আপুনি নিজে লোৱা এইটো ক্লিক কৰাৰ পিছত আপুনি নেক্সট পৰ্যায়লৈ যাব পাৰিব নেক্সট পৰ্যায়ত আপুনি ফটোখনৰ এটা নাম দিব লাগিব আমি ইয়াতে নামটো ৰাখিম গোলকীয় ব্যৱহাৰৰ কাৰণে ইংৰাজীত ব্যৱহাৰ কৰিলে ভাল আমি ইয়াতে নাম দিম ৰেড ৰ'জ ইন আসাম ইয়াৰ পিছত ক্যাপশন যেটো সমু বৰ্ণনা আমি নামৰ সৈতে একেদৰে ৰাখিব পাৰো আমি ইয়াতে ৰাখিম ৰেড ৰ'জ ইন আসাম ইয়াৰ পিছত আহিলে ডেসক্ৰিপশন এটা বৰ্ণনা দিব লাগিব আমি ইংৰাজী ভাষাতে বৰ্ণনাটো দিম ইয়াতে দিম যে a blooming red rose in Assam ইয়াৰ পিছত আপুনি ক্যাটেগৰী বা শ্ৰেণী সিলেক্ট কৰিব লাগিব ইয়াতে শ্ৰেণী নিৰ্বাচন কৰিবলৈ হলে আপুনি সাৰ্চ কৰিব পাৰে মই ইয়াতে সাৰ্চ কৰিছো ৰ'জ ইয়াৰ পিছত ৰ'জ আমি বাছনি কৰি লম ইয়াৰ লগতে আমি দিব পাৰো ফ্লাৱাৰ ইয়াতে মন কৰিব যে যদিহে আপুনি প্ৰতিযোগিতাৰ কাৰণে ফটো আপলোড কৰিছে তেনেহলে শ্ৰেণী যি কেটা নিৰ্বাচন কৰি দিয়া আছে প্ৰতিযোগিতাৰ কাৰণে হেকিটা দিয়াটো বাধ্যতামূলক ইয়াৰ পিছত আপুনি পাবলিশ ফাইললৈ যাব তলৰ ফালে সো কৰ্নাৰত পাবলিশ কৰাৰ পিছত আপোনাৰ ফটোখন ইতিমধ্যে আপলোড হৈ গৈছে ইয়াৰ পিছত স্কিপ দিস ষ্টেপ এটা আছে এটো কৰিব ইয়াৰ পিছত আপোনাৰ ফটোখন আপুনি দেখিবলৈ পাব আৰু যদি আপুনি নতুন ফাইল আপলোড কৰিব বিচাৰিছে আপলোড মোৰ ফাইলছত ক্লিক কৰিব পাৰে নহলে উইকি হোম পেজলৈ যাব পাৰে ধন্যবাদ